মুখত হেনো এখন কাপোৰ সুমুৱাই দিছিল অমৃত প্ৰভাই এ টু জেড বৰ্ণনা কৰিছে আপুনি এই কথা শুনাৰ পিছত আপোনাৰ গাৰ নোম শিয়ৰি উঠিব জুবিন গাৰ্গক যেতিয়া পানীৰ পৰা ইয়তখনলৈ তুলি অনা হৈছিল সেই সময়খিনিত কি হৈছিল আপুনি মই কোনেও নাজানো কিন্তু সেই ঠাইত উপস্থিত আছিল এইগৰাকী অমৃত প্ৰভাই এ টু জেড বৰ্ণনা কৰিছে যিগৰাকী শেখৰে কৈছিল যে শেখৰে সেইটো সময়ত জুবিন গাৰ্গক খুব ভাল পায় মন্তব্য কৰিছিল জুবিন গাৰ্গ যেটো সময়ত সিজাৰৰ বাবে অচেতন হৈ পৰিছিল জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাবলৈ আৰম্ভ কৰিছিল সেইটো সময়ত হেনো শেখৰে আনন্দ ফুৰ্তি কৰি সাগৰত সাঁতুৰি আছিল অমৃত প্ৰভাই অসমৰ এটা প্ৰতিষ্ঠিত নিউজ চেনেল প্ৰতিদিন টাইমৰ সন্মুখত গ্ৰেপ্তাৰ হোৱাৰ আগতে কিছু মন্তব্য কৰিছিল অৰ্থাৎ সিংগাপুৰৰ পৰা অহাৰ পিছতে যেতিয়া প্ৰতিদিন টাইমৰ সাংবাদিক গৈ তেওঁৰ ঘৰত উপস্থিত হৈছিল তেওঁ এটা সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছিল এই মন্তব্যসমূহ কি আছিল আমি শুনাম তাৰ পূৰ্বে মই কৈ লৈছো তেওঁ কৈছিল প্ৰথম যে অমৃত প্ৰভাই হেনো জুবিন গাৰ্গ যেতিয়া সাগৰলৈ নামিছিল গমেই নাপায় কিন্তু এই মুহূৰ্তত আমি জানো যে অমৃত প্ৰভাই মোবাইলত ৰেকৰ্ড কৰিছিল সমগ্ৰ দৃশ্য কিন্তু অমৃত প্ৰভাই কৈছিল যে তেওঁ গমেই নাপায় সাগৰত নমাৰ কথাটো তেওঁ হেনো যেটো ঠাইত সেই ঘটনা ঘটি আছিল সেই ঠাইৰ পৰা অকমান আতৰত গৈ অন্য এজনী ছোৱালীৰ সৈতে প্ৰাকৃতিক দৃশ্য চাই আছিল দ্বিতীয় কথা যেতিয়া জুবিন গাৰ্গক সাগৰৰ পৰা তুলি অনা হৈছিল জুবিন গাৰ্গ যেতিয়া অচেতন হৈ আছিল মুখেৰে ফেন ওলাই আছিল কপি আছিল তেতিয়া অমৃত প্ৰভাই হেনো দৌৰি আহি জুবিন গাৰ্গৰ হাতখন ৰাফ কৰিবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ মালিচ কৰিবলৈ আৰম্ভ কৰিছিল তাৰ পিছত অমৃত প্ৰভাই হেনো নিজৰ হাতৰ আঙুলিকেইটা জুবিন গাৰ্গৰ মুখত সুমুৱাই দিছিল সেইটো সময়তে কোনোবাই হেনো কৈছিল যে হয় এখন কাপোৰ জুবিন গাৰ্গৰ মুখত সুমুৱাই দিব লাগে সেই কথা অমৃত প্ৰভাই মন্তব্য আকাৰে আগবঢ়াইছিল আপুনি হয়তো ইমান দিনে গুৰুত্ব আকাৰে শুনা নাছিল কিন্তু প্ৰায়ে প্ৰতিটো কথাত মানে হেৰি আদি ব্যৱহাৰ কৰা অমৃত প্ৰভাই কিন্তু স্পষ্ট ৰূপত কৈছিল মুখত কাপোৰ সুমুৱাই দিয়াৰ কথা লগতে অমৃত প্ৰভাই এই কথাটো কৈছিল যে সেইটো সময়ত শেখৰে কিন্তু আনন্দ কৰি সাগৰত সাঁতুৰি আছিল জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাৰ কথাটো অমৃত প্ৰভাই স্পষ্ট ৰূপত কৈছিল যেতিয়া তেওঁক সাক্ষাৎকাৰ লোৱা হৈছিল তেওঁ কৈছিল জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাইছিল কিহৰ ফেন অমৃত প্ৰভাই কৈছিল জুবিন গাৰ্গৰ মুখেৰে ওলোৱা ফেনত যথেষ্ট গুণ আছিল সন্দীপনে হেনো জুবিন গাৰ্গৰ মুখত মুখখন লগাই জুবিন গাৰ্গক উশাহ দিবলৈ চেষ্টা কৰিছিল সেইটো সময়ত জুবিন গাৰ্গৰ মুখেৰে যি ফেন ওলাইছিল খুব বেয়া গুণ আছিল আনকি জুবিন গাৰ্গে খুৰাপান কৰাৰ কথা অত্যাধিক পৰিমাণে খুৰাপান কৰাৰ কথা সেইটো সময়তে এইগৰাকী অমৃত প্ৰভা মহন্তই উল্লেখ কৰিছিল সেই সাক্ষাৎকাৰটো বহুতে এইভাবে হয়তো চোৱা নাই কাৰণ অমৃত প্ৰভাই প্ৰায়ে কথাবোৰ অন্য ধৰণে লৈ যাবলৈ চেষ্টা কৰিছিল সাক্ষাৎকাৰটোত কৰবাত হেৰি কৰবাত মানে আদি শব্দ ইমানে ব্যৱহাৰ কৰিছিল মানুহ বিৰক্ত হৈ পৰিছিল কিন্তু অমৃত প্ৰভাৰ এই যদি আপুনি সাক্ষাৎকাৰটো চাই প্ৰতিদিন টাইমত অমৃত প্ৰভাই অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সন্মুখত এই মন্তব্যখিনি ৰাখিছিল এই মন্তব্যখিনি তেওঁ স্পষ্ট ৰূপত কৈছিল তেওঁ হেনো গম নাপায় যেটো কথা আমি দেখিলো যে মোবাইলত তেওঁৱে ৰেকৰ্ড কৰিছে জুবিন গাৰ্গ সাগৰলৈ নমা তো সাগৰত নমাৰ দৃশ্যটো তেওঁ হেনো গমেই পোৱা নাছিল মন্তব্যটোত আছে দ্বিতীয়তে তেওঁ